হেই মিছ প্ৰিয়ংকা, আজি তোমাক ইমান ধুনীয়া লাগিছে, কিয় বাৰু? হেল্ল' মিষ্টাৰ, হ'ব মোক ইমান মৰম লগা কথাবোৰে জীপাল নকৰিবা দেই। কেনেকৈ ক'ম তোমাক? হৃদয়ৰ গভীৰতাত তোমাৰ অনুভৱৰ শব্দবোৰ মনত ৰাখিব খোজোঁ। অনুভৱ? এইটো আকৌ নতুন। কোনটো অনুভৱ বা মিষ্টাৰ? তুমি যে চুপুকি মাৰি হাঁহিলে, তাতেই মোৰ দিনটো ৰঙীন হৈ পৰে। তোমাৰ চকুৰ দীপ্তিত যেন আকাশত নতুন ৰঙৰে সূৰ্যোদয় হয়। আৰে, তুমি কেতিয়াৰ পৰা কবিতাৰ ভাষাত কথা ক'বলৈ শিকিলা? হ'ব পাৰে, কাৰণ যেতিয়া তোমাৰ মুখত হাঁহি ফুলি উঠে, মোৰ শব্দবোৰ নিজেই নিজেই কবিতা হৈ পৰে। বাহ, সেয়াই ক'বলৈ আহিলা নে আন কিবা বিশেষ কথাও আছিল? আছে, আৰু বহুত কথা আছে। মোৰ হৃদয়ৰ উকা কাগজখনত লিখি ৰাখিছোঁ, কিন্তু এতিয়া ক'লে মজাটো শেষ হৈ যাব। আৰু অলপ অপেক্ষা কৰক মিছ প্ৰিয়ংকা। ঠিক আছে, চাওঁ বাৰু এই বিশেষ কথাটোনো কিমান বিশেষ।